फ्रेंड्स, आज मैं बंधाकबि पकौड़ी बनाबोले लाइছো। यार বাবে मैं बंधाकबिखिनि এনেদৰে কাটি লৈছো। পিয়াজ এটা কাটি লৈছো। পিয়াজখিনি তলৰ ফালে থাকি গল। হালধি লৈছো। হালধি দিলে নিমখ কালাৰটো বৰ ধুনীয়া হয়। নিমখ দিছো, জ্বলা তিনিটা দিছো। এতিয়া মই আটাৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লম। গুটিখিনি অলপকৈ পানীৰে মিশ্ৰণটো তৈয়াৰ কৰি লৈছো। এতিয়া কেৰাহীত তেলখিনি গৰম হ'ব দিছো। অলপ অলপকৈ বহাই দিম। ৰিফাইনখিনি গৰম হৈছে। এতিয়া মই অলপ অলপকৈ বহাই দিম। এনেদৰে মই হাতেৰে বহাই দিছোঁ। মিডিয়াম ফ্লেমত দিছোঁ। এতিয়া মই এনেদৰে লৰাই দিম। মিডিয়াম ফ্লেমত দিব লাগে, নহ'লে ৰঙচুৱা হয় বাহিৰৰ ফালে আৰু ভিতৰৰ ফালে সিজি নাহে। ধুনীয়াকৈ ৰঙচুৱা হৈছে। মই এতিয়া গেছটো অফ কৰি দিম। এটা ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।